নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচৰ ওপৰত। ইতিমধ্যে আপোনালোকে গমেই পাইছে যে অসম পুলিচৰ ৰিটেন এক্সাম অনুষ্ঠিত হৈ গৈছে। আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে আলোচনা কৰিম আপোনালোকৰ নতুন ভেকেঞ্চি কেতিয়া আহিব, কিমান সংখ্যক নতুন ভেকেঞ্চি আহিব, কি কি বিভাগত নতুন ভেকেঞ্চি আহিব, কোনসকলে এপ্লাই কৰিব পাৰিব, এজ কিমান, গোটেইখিনি তথ্য A to Z এই ভিডিঅ'টোৰ মাধ্যমেৰে দিবলৈ চেষ্টা কৰিম। যদি মোৰ চেনেলটোত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, আপোনালোকে ইতিমধ্যে গমেই পাইছে যে আজি 6 তাৰিখ, আজি 6 তাৰিখে আপোনালোকৰ ইতিমধ্যে ৰিটাৰ্ণ এক্সাম অনুষ্ঠিত হৈ গৈছে। এতিয়া আপোনালোকৰ বহুতেই ৰিটাৰ্ণ এক্সাম দিবলৈ নাপালে, যিহেতু কাট অফটো যথেষ্টখিনি গৈছে। আগতেও ভিডিঅ'টোত কৈছিলোঁ যে কাট অফ যথেষ্টখিনি যাব, কাৰণ হাই কম্পিটিশ্যন হ'বলৈ গৈ আছে আৰু সেইটোৱে হৈ গৈছে। আপোনালোকে গম পাইছে যে নতুন ভেকেঞ্চি আহিবলৈ গৈ আছে। CM ছাৰে কিছুদিন আগতে এটা কথা উল্লেখ কৰিছিলে যে 2 মাহ আগত নতুন ভেকেঞ্চি আহিবলৈ গৈ আছে, 2 মাহ পিছত। এতিয়া আহিছোঁ আপোনালোকৰ নতুন ভেকেঞ্চিৰ ওপৰত। নতুন ভেকেঞ্চি 2 মাহ বা 3 মাহৰ ভিতৰত আপোনালোকৰ নতুন ভেকেঞ্চি অহাটো একেবাৰে নিশ্চিত। তাৰ নটিফিকেশ্যন পাব্লিছ হৈ যাব। কিন্তু এই নতুন ভেকেঞ্চিত কি কি পদ থাকিব? প্ৰথম কথাত আহিছোঁ আমি ফৰেষ্ট ডিপাৰ্টমেণ্ট। ফৰেষ্ট ডিপাৰ্টমেণ্টত আপোনালোকৰ পদ যথেষ্টখিনি থাকিব। তাৰপিছত আহিছোঁ কামাণ্ডো বেটেলিয়নৰ নতুন পদ থাকিব। তাৰপিছত আহিছোঁ AB UB আৰু APRৰ অকণমান পদ থাকিব। কিন্তু বিশেষকৈ চাবলৈ গ'লে তাত যথেষ্টখিনি পদ থাকিব ফৰেষ্ট ডিপাৰ্টমেণ্টৰ। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পদ থাকিব আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পদক লৈ বহুত আগৰ পৰাই ইয়াক লৈ চৰ্চা হৈ আছিল যে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বহুত সংখ্যক পদ খালী আছে আৰু এইবিলাক পৰিপূৰ্ণ কৰিবলৈ অসম চৰকাৰে যথেষ্টখিনি প্ৰয়াস কৰি আছিলে আৰু সেইখিনি হ'বলৈ গৈ আছে। আপোনালোকে নতুন ভেকেঞ্চি দেখিবলৈ পাই আছে ফৰেষ্ট ডিপাৰ্টমেণ্টকে ধৰি বাকীখিনি ডিপাৰ্টমেণ্টতো। এতিয়া আহিছোঁ আপোনালোকে এপ্লাই কৰিব পাৰিব যদি আপোনালোকৰ এজ 25তকৈও অধিক হৈ গৈছে, যিকোনো কাষ্টৰে হওক 25তকৈ অধিক হৈ গৈছে, তেতিয়াও আপোনালোকে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফৰেষ্ট গাৰ্ডত এপ্লাই কৰিব পাৰিব। আপোনালোকৰ বাবে এইটো ভাল খবৰ, যিহেতু আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন চলাই আছিল আৰু যিহেতু আপোনালোকে 3 মাহ হাতত পাইছে, এই 3 মাহ আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন আৰম্ভ কৰি দিয়ক, যাতে আপোনালোকে ভালদৰে একেবাৰে এইবাৰ মাৰ্ক উঠাব পাৰে। কাৰণ ইয়াত এতিয়া আপোনালোকে যিটো দেখিছে যে কাট অফ কিমান গৈছে, কাট অফটো যথেষ্টখিনি গৈছে। ইয়াৰ নেক্সট ৰিক্ৰুটমেণ্টত আকৌ কাট অফ বেছিকৈ যোৱাৰ সম্ভাৱনা যথেষ্টখিনি থাকিব, কাৰণ প্ৰতিটো বছৰতে আমাৰ কাট অফ চেঞ্জ হৈ আছে, মানে আমাৰ কম্পিটিশ্যন লেভেল প্ৰতিটো বছৰতে যথেষ্টখিনি হৈ আছে। আপোনালোকৰ বয়স যথেষ্ট হৈছে যদিও 25ৰ ওপৰত হৈছে যদিও আপোনালোকে কৰিব পাৰিব। আৰু আপোনালোকৰ কিমানমান পদ হোৱাৰ সম্ভাৱনা আছে, ইয়াত চাবলৈ গ'লে 3000 পৰা 3500ৰ ভিতৰত পদ অহাৰ সম্ভাৱনা যথেষ্টখিনিয়ে আছে। আপোনালোকে গমেই পাইছে। আপোনালোকৰ বৰ্তমান আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন চলাব লাগিব, কাৰণ প্ৰিপাৰেশ্যনৰ ওপৰতহে আপোনালোকে নিৰ্ভৰ। যদি আপোনালোকে ভাল মাৰ্ক উঠাব পাৰে তেতিয়া ৰিটাৰ্ণ এক্সাম দিবলৈ পাব। আৰু আজি হৈ যোৱা ৰিটাৰ্ণ এক্সামত বহু সংখ্যক ল'ৰা ছোৱালীক সুধিছিলোঁ ৰিটাৰ্ণ এক্সাম দিয়া, তেওঁলোকে কৈছে, কিছুমানে কৈছে বহুত সহজ আহিছে আৰু কিছুমানে কৈছে বহুত টান আহিছে। সহজ যিমানখিনি ল'ৰাক এই প্ৰশ্নটো সুধিছিলোঁ, তেওঁলোকৰ ক'বলৈ গ'লে 50জনমান ল'ৰাক সুধিছিলোঁ, 20জন মানে সহজ অহা বুলি কৈছে আৰু 30জন মানে টান অহা বুলি কৈছে। এই হিচাপত চাবলৈ গ'লে যদি আপোনালোকে ভালদৰে পঢ়ি ৰিটাৰ্ণ এক্সাম দিছে, তেতিয়াহ'লে আপোনালোকে নিশ্চয় চাকৰিটো পাবলৈ সক্ষম হ'ব। আপোনালোকে গম পালে নতুন পদ আহিবলৈ গৈ আছে আৰু 3 বা 2 মাহ পিছত আপোনালোকে নতুন পদ দেখা পাব। যদি বয়স হৈছে তেতিয়াও এপ্লাই কৰিব পাৰিব। 3 পৰা 35ৰ ভিতৰত পদ থকাৰ সম্ভাৱনা যথেষ্টখিনি আছে। ভালদৰে প্ৰিপাৰেশ্যন কৰক, যিহেতু কাট অফ আকৌ যথেষ্টখিনি যাব নেক্সট ৰিক্ৰুটমেণ্টতো। আপোনালোকে তাৰ কাৰণে ভালদৰে ফিজিকেলৰ প্ৰস্তুতি চলাওক। আজিৰ ভিডিঅ'টোত এইখিনিয়ে। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।